ৰাতিপুৱা 10টা বজাত এই চলি তুলি পেলাই মই অধৈৰ্য হৈ ৰখিছো ৰজাৰ কাম এই বহি আপ টু ডেট দিব আপুনি আপ টু ডেট দিয়াৰ পিছত মই তাতে পইচা ওলাম কেতিয়া পইচা ওলাম মই 12টা বাজি গুচি গেল আপুনি আজি পইচা আপ টু ডেট কৰি হ'লে পইচা ওলাব বহি মই 10টা বজাত দিছো কেনে দিম মই বহি 10টা বজাত আপুনি একবাৰ কেইবাৰ উঠিছে থাকে কওক আপুনি কেইবাৰ উঠি গিছে থাকে কওক মেনেজাৰ কওক আপুনি কৈ থাকক তোৰ কাম এইটো নহয়তো আমাৰ মানুহ নাই কাৰণে আচ্ছা আপোনালোকে এইবিলাক মানুহ ভিতৰত কিয় সোমাই লৈছে আমি সোমাইছো না আপোনালোকে সোমাইছে হা মই সোমাইছো নেকি আমি সোমাইছো নেকি আপুনি সোমাই যদি আপুনি কিয় খাই লৈছে আৰু নিজে সোমোৱা মানুহে কাম কিয় কৰি আছে আপুনি নিজে সোমোৱা মানুহে কাম কিয় কৰি আছে হা এই ভিতৰতে সোমোৱা মানুহ কিয় কাম কৰি আছে আপোনালোকে সোমোৱা মানুহ বহি আপডেট কৰা নাইতো ফাইল কিয় বিচাৰি আছে আপুনি আপনি যদি নহলে আপডেট বন্ধ কৰি দিয়ক আপডেট নহ'ব আপোনাৰ কামটোৱে নহয় কেনেকৈ হ'ব আপুনি ইলিগেল কৰি আছে ইলিগেল কৰি আছে হা 10টা বজাৰ পৰা উঠি আছো ইয়াতে ইমান দৰ হওক বেংকত ইমান দৰ হওক চোৱাৰৰ বাচ্চা কি দম দি আছা চিনা নাই মানুহ কাৰ লগত কথা কৈ আছা চিনা নাই হা কাৰ লগত কথা কৈছা মানুহ চিনা নাই তই মানুহ চিনা নাই বেংকৰ কৰ্মচাৰী এটা তই বিচাৰা চাকৰ এটা পাব্লিকৰ চাৰ্ভিচ দেন পাব্লিকৰ চাৰ্ভিচ দিব লাগে কি কামৰ কথা কৈ আছা মানুহ চিনা নাই মানুহ চিনা নাই বেংকৰ দম বেংকৰ চাৰ্ভিচৰ দম